Hello everyone, welcome back to my YouTube channel. নমস্কাৰ আপোনালোক সকলোকে মোৰ YouTube চেনেলে পুনৰবাৰ স্বাগতম জনাইছো। যেটো আপোনালোকে গমি পাইছে যে মই উৰিষ্যাত আছো আৰু আপোনালোকক কৈছিলো মই ক'ত কি কৰো, ক'ত ফুৰিবলৈ যাম আপোনালোকক সম্পূৰ্ণখিনি দেখুৱাম বুলি। গতিকে মই সেই উদ্দেশ্যে মই ভিডিওটি আৰম্ভ কৰিছো আৰু হীৰাকুদ নামৰ ঠাই এডোখৰত মই আজি ফুৰিবলৈ আহিছো আৰু কেনেকৈ ক'ত কি কৰো সকলোবোৰ দেখুৱাই যাম। আগলৈকে চাই যাওক ভিডিওটো। গাইস, আজি আমাৰ মানে program খতম কৰি program আছে ৰাতিলে, কিন্তু দিনত আজি অকমান ফুৰিবলৈ আহিছো উৰিষ্যা। কলে আহিছা কলে ধনিয়া খেতি কৰিছো হা ধনিয়া খেতি কৰিছো নাই আজি আমি মানে একদম ফুৰি আছো, একদম ধামাকা হৈ আছে, একদম মন চন একদম মানে উৰি আছে, একদম মন চন পুৰা ধুনীয়াকৈ আমি মানে ফুৰি আছো, ফটো উঠি আছো, ভিডিঅ' বনাই আছো, আপোনালোককো দেখুৱাই আছো। গতিকে আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকক। গজেন্দা হাই। একদম মানে আমাৰ অপইতা বা একদম ফূৰ্তিতে একদম ক'ব নোৱাৰা হৈ আছে, মানে কেনেকুৱা ফূৰ্তি লাগিছে অপইতাবাৰ মানে। ইফালে একদম এতিয়া আমি মানে ওপৰত যাম, একদম ধুনীয়া ঠাইডোখৰ যাম, তাকে আৰু আপোনালোকে চাই থাকক। আছে ৰ'দটা আছে, ক'ত গৈ আছো আমি নাজানো। মুঠতে মানে আমি মুঠতে আমি ঘূৰি ঘূৰি গৈয়ে আছো। ইফালে ভাগৰত তাৰমানে চুমি পৰি গ'ল, তাৰমানে কি নোৱাৰা নেকি যাবলৈ আৰু। হা কি হ'ব এনেকৈ হ'লে? কি হ'ব এনেকৈ হ'লে? ব'লা নোৱাৰো আৰু। আহি একেবাৰে ওপৰত আহি পালোঁ, এতিয়াহে আপোনালোকক দেখুৱাম আমি কি পালোঁ আচলতে। আপোনালোকে চাই থাকক। ভয় লাগছে বহুত, কিবা এটা ভয় লাগছে বুলি কওঁ। বহুত ভয় লাগছে, মই নুমি যাম নহ'লে কৈ দিম। মানে আমি য'ত আছোঁ ইয়াত ঘূৰি আছে এইটো, তাৰ কাৰণে ইহঁতে মানে একদম বিৰাট লাগিছে ভয়তে একদম লাগি গৈছোঁ। কাৰোবাৰ হাগা লাগিছে, কাৰোবাৰ মোটা লাগিছে, কাৰোবাৰ বমি লাগিছে। তো আপোনালোকে এবাৰ চাই লওক চিনাৰীটো। এয়া সাগৰ, একদম মানে আমি ওপৰৰ পৰা চাই আছোঁ বৰ্তমান। বৰ্তমান এইটো মানে ঘূৰি আছে আৰু এইবিলাক চব মানে একদম ভয়াতুৰ। এজনী মূৰ ঘূৰাই গৈছে। আপোনাৰ ফিলিংছ কেনেকুৱা? ভয় ইমান ভয় কিয় মানে? আপোনাৰ ভয় লাগিছে নি? হা ভয় কৰা নাই ন? কিয় ভয় কৰিম? সেই ছোৱালীবিলাক, মই কিন্তু ভয় নকৰোঁ। অভিজিতা ভয় লাগিছে নি? তোমালোকৰ কেনেকুৱা? ভয় লাগিছে নি? অঁ একদম। আৰু এইফালে এইটো ঘূৰি আছে, মানে দেখুৱাইছোঁ, এইটো মানে ঘূৰি আছে, সেইকাৰণে সিহঁতৰ একদম বিৰাট ভয় মানে। এইফালে আপোনালোকে চাওক, সাগৰ দেখিছানে? মই দেখিছোঁ আমি সাগৰ দেখিছোঁ। কি যে ক'লে যা আমি ৰাতিপুৱাৰ প্ৰগ্ৰেমত, তাৰপিছত মানে ৰখা প্ৰগ্ৰেমটো কৰিব আহিছোঁ। ৰাতিপুৱাতে মেকআপ চেকআপ কৰি পিনে 7টা বজাতে উঠিছোঁ। মোৰ মানে ঠাণ্ডা পানী পৰিলে, ইহঁতৰ গৰম পানী পৰিলে, কপালখন বেয়া মোৰ। ৰাতি কিমানটা বাজিছিলে শুতে? ৰাতি আমি 2টা বজাত শুলোঁ। বহুত এনজয় কৰিছোঁ। এইটো শুইছে, আমি যে তলৰ ফালে কথা পাতি আছিলোঁ। তো ৰাতি যিহেতু আমাৰ প্ৰগ্ৰেম আছিল, প্ৰগ্ৰেম কৰি ৰাতি দেৰি হ'ল আৰু ৰাতিপুৱা সোনকালে উঠিব লগা হ'ল। তো প্ৰগ্ৰেম আহি গ'লোঁ আমি। এতিয়া আমাৰ মানে নাকটো ব্লক হৈ আছে, খুলিব পৰা নাই, ইমান চৰ্দি লাগিছে। ইয়াত বহুত ঠাণ্ডা, বাকী দুখন জেগাত মানে বেছি ঠাণ্ডা নাই, ইয়াত বহুত ঠাণ্ডা আৰু বিৰাট ঠাণ্ডা। আৰু এতিয়াতো প্ৰগ্ৰেম আছে, ৰাতিও আছে, ডাবল প্ৰগ্ৰেম, মুঠতে আৰু ৰেষ্ট নাই আৰু।
আমাৰ খাব নোপোৱা কেইজনী এতিয়া বৰ্তমান খাবলৈ বহিছে। দিব দিব এইখিনি কাক দিছে? এয়া আমাৰ এয়া পুৰি চব্জি। এয়া আমাৰ পৰিস্মিতা নাচিবলৈ একেবাৰে সাজু ন পৰিস্মিতা? আপুনি সাজুনে নাই? সাজু সাজু একেবাৰে একদম ফালি দিব দেই। নাচিবলৈ সাজু? নাচিবলৈ সাজু? সাজু নাই নাচিবলৈ? হা সাজু নহয়? আপুনি ক'ৰ পৰা আহিছে? ক'ৰ পৰা আহিছে আপুনি? আপুনি ভূটানৰ পৰা আহিছে? অঁ অঁ অঁ। আপুনি ক'ৰ পৰা আহিছে? মংগলদৈৰ পৰা আহিছে। অঁ বিহু কৰিবলৈ আহিছে? উৰিষ্যালৈ? অঁ বঢ়িয়া বঢ়িয়া। আপুনি আপুনি ক'ৰ পৰা আহিছে? হা সুদূৰ অসমৰ পৰা? অঁ কি কৰিবলৈ আহিছে ইয়ালৈ? ভাত খাবলৈ আহিছে? অঁ আপুনি? অঁ নাই নাই বিজি বিজি। তামোলপুৰৰ পৰা আহিছে? অঁ আচ্ছা। আপুনি? অঁ আপুনিতো বাংলাদেশৰ পৰা আহিছে। আপুনি ক'ৰ পৰা আহিছে? হা আপুনি ক'ৰ পৰা আহিছে? আপুনি ক'ৰ পৰা আহিছে? আঁঠু ভঙা চকৰ পৰা। আপুনি ক'ৰ পৰা আহিছে? অঁ ক'ৰ পৰা আহিছে আপুনি? এলাংগুৰি? এইফালে আমাৰ ফটোশ্বুট চলি আছে। বাইদেউ আপুনি ক'ৰ পৰা আহিছে? আপুনি ক'ৰ পৰা আহিছে দাদা? দাদা কাপোৰযোৰ চিনাকি চিনাকি লাগিছে দাদা। কাপোৰযোৰ চিনাকি চিনাকি লাগিছে। ক'ৰ পৰা আহিছে? অসমৰ পৰা আহিছে? অঁ উৰিষ্যালৈ আহিছে বিহু মাৰিবলৈ? অঁ আচ্ছা। মেডাম এই কাপোৰযোৰ চিনাকি চিনাকি লাগিছে। ক'ৰ পৰা আহিছে? হা গুৱাহাটীৰ পৰা আহিছে? ক'ত আহিছে? উৰিষ্যালৈ? কি কৰিবলৈ আহিছে? আপোনাৰ মেকআপটো একদম বহুত ধুনীয়া লাগিছে জানেনে? একদম মানে ফাটাফাটি মেকআপ আপোনাৰ। ই বাহ জুম কৰি দিছে একেবাৰে। কি কৈছিলা? কি কৈছিলা বোলো? বোলো কি কৈছিলা? হা 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 কিবা এটা কৈছিলা? কিবা এটা কৈছিলা কৈ দিয়া। কি কৈছিলা? অঁ অসমৰ পৰা আহিছো। কিয়? আপুনি আপুনি অসমৰ নি? বাংলাদেশে অসমীয়া কথা কৈছে যে? অঁ গামোচা লৈছে যে? অঁ ধুতিও পিন্ধিছে? বাংলাদেশে সঁচাকে নেকি? মানে বাংলাদেশত থকা চাগে ন? শুনাচোন। অঁ অসমীয়া অসমীয়া